देख माई मेडल। थप्पड़ से डर नहीं लगता है माई, तेरे प्यार से लगता है। আজিৰে পৰা প্ৰায় দুমাহমান আগতে মুক্তি পোৱা অসমৰ জনপ্ৰিয় অসমীয়া শৰ্ট ফিল্ম নিবিড় আৰু তাৰা আপোনালোকে চালেনে? তাৰা চৰিত্ৰটিত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকী বলিউডৰ খাইলাখ আলিয়া ভাট যেন লগা অসম কন্যা তাৰা অৰ্থাৎ চেলেষ্টিয়ে বলিউড জগতত অভিনয় কৰিবলৈ সুযোগ পাইছে। দুলীয়াজানৰ যুৱতী জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ চেলেষ্টি বৈৰাগীয়ে চিনেমা গান চিৰিয়েল নে অন্য কিবা ৰিয়েলিটি শ্ব'ৰ জৰিয়তে বলিউডত খোজ পেলাব। এই আটাইবোৰ কথা আজি আমি আপোনালোকক জনাই যাম, তাৰ বাবে আপুনি আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। দুলীয়াজানৰ যুৱতীগৰাকী অৰ্থাৎ চেলেষ্টি বৈৰাগীয়ে বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে। তেওঁৰ নৃত্য অভিনয় আৰু সৌন্দৰ্যৰ বাবে একাংশৰ মোবাইলৰ ৱেলপেপাৰত ঠাই ল'বলৈ সক্ষম হৈছে অভিনেত্ৰী চেলেষ্টিয়ে। পোন প্ৰথমবাৰৰ বাবে হিন্দী চিৰিয়েলত অভিনয় কৰিব অসম কন্যা চেলেষ্টিয়ে। ষ্টাৰ প্লাছৰ জৰিয়তে সম্প্ৰচাৰিত হ'ব এই ধাৰাবাহিকখন। এই বিষয়ে জনপ্ৰিয় অভিনেত্ৰী চেলেষ্টিয়ে কি ক'লে চাওঁ আহক। আজি অসমবাসী ৰাইজক জনাবলৈ পাই মই অত্যন্ত সুখী যে ষ্টাৰ প্লাছৰ এখন নতুন ধাৰাবাহিক যাৰ নাম উৰ্তি কা নাম ৰজ্জো, তাৰে মুখ্য ভূমিকা অভিনয় কৰিবলৈ মই সুযোগ পাইছোঁ। তাৰ বাবে মই বহুত সুখী। আশা কৰিলোঁ যে অসমবাসী ৰাইজে ধাৰাবাহিকখন আঁকোৱালি লয়। ধাৰাবাহিকখন আপোনালোকে 8 আগষ্টৰ পৰা গধূলি 7টা বজাৰ পৰা ষ্টাৰ প্লাছত চাবলৈ পাৰিব। আশা কৰিলোঁ যে অসমবাসী ৰাইজে মোক আশীৰ্বাদ কৰিব, এনেদৰে যাতে মই আগুৱাই যাব পাৰোঁ। ধন্যবাদ। জয় আই অসম। 22 বছৰীয়া অসমৰ আলিয়ালৈ আমিও আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। যদিহে আপুনি চেলেষ্টি বৈৰাগীৰ বিষয়ে অধিক জানিব বিচাৰে তেনেহ'লে আপুনি এই ভিডিঅ'টিৰ তলত কমেণ্ট কৰি জনাব পাৰে। देख माई मेडल। थप्पड़ से डर नहीं लगता है माई, तेरे प्यार से लगता है।